হে দোস্ত, মই এটা ছোৱালীক ভাল পাইছিলোঁ। মই এটা ছোৱালীক ভাল পাইছিলোঁ যিহেতু মই দুখীয়া ঘৰৰ ল'ৰা, কিন্তু ছোৱালীজনী বৰ ধনী ঘৰৰ আছিল। কিন্তু যেতিয়া আমাৰ ৰিলেশ্যনৰ কথা দেউতাকে গম পালে, ছোৱালীজনীৰ দেউতাকে গম পালে, দেউতাই মোৰ ক'লে যে বোপা, তুমি মোৰ ছোৱালীক ভাল পোৱা, তুমিও মোৰ ল'ৰা নিচিনা, গতিকে তোমাক মোৰ ছোৱালীক তোমাৰ লগত দিম, কিন্তু তোমাক এটা কাম কৰিব লাগিব। 7 দিনৰ এটা ট্ৰেইনিং হ'ব দেশৰ বাহিৰত। তুমি ট্ৰেইনিংটো লৈ তাৰপিছত আমাৰ অফিচত বহিব লাগিব। তাৰপিছতহে আমি মোৰ ছোৱালীজনী তোমাৰ লগত বিয়া দিব পাৰিম। মই ক'লোঁ ঠিক আছে, মই যাওঁ। মই পিছত গ'লোঁ, বাহিৰলৈ ট্ৰেইনিঙৰ কাৰণে গ'লোঁ। মোটামুটি 5 দিনমান হ'ল মই ধুনীয়াকৈ ট্ৰেইনিং কৰি আছোঁ। 5 দিনৰ পিছত মোৰ পইচা শেষ হৈ গ'ল। মই লেট্ৰিনত গ'লোঁ। লেট্ৰিনত গৈ কিনে মোৰ শহুৰক মেছেজ কৰিলোঁ হোৱাটছআপত। লিখিলোঁ, মাননীয় হবু শহুৰ মহাশয়, মোৰতো পইচা শেষ হৈছে, সোনকালে পইচাৰ ব্যৱস্থা কৰি দিয়ক। শহুৰে তাৰ ৰিপ্লাই কি দিলে জানে? শহুৰে ৰিপ্লাই দিলে যে তোমাক বাহিৰলৈ পঠোৱাটো মোৰ পাপ হৈছে, কিন্তু মই তোমাক পইচা দিব নোৱাৰিম। মোৰ ছোৱালীজনী বেলেগ ল'ৰাৰ লগত বিয়া ঠিক কৰিছোঁ। এই বুলি কৈ মেছেজ সমাপ্ত কৰি দিলে। মই এইফালে পইচা নাই, ঘৰত আহিব পৰা নাই, আৰু ছোৱালীজনীয়ে মোক তো নিদিলে। মোৰ শহুৰে মোক ধোকা দিলে। মই এতিয়া কান্দোনত ভাগি পৰিছোঁ। ছলো ছলো নয়নে হাসি মাখা বদনে।